হেল্ল' বন্ধুসকল, আপুনি যদি SBI ইনু এপটো ব্যৱহাৰ কৰি আহিছে আৰু SBI ইনু এপটোৰ মাধ্যমত আপুনি এটা কমপ্লেইন ৰেইজ কৰিব বিচাৰিছে SBIত, তেতিয়াহ'লে কেনেকৈ ৰেইজ কৰিব পাৰিব? যদি আপুনি জানিব বিচাৰিছে, চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি ইনু এপটো খুলি ল'ম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, আপোনালোকে দেখা পাইছে আমি মোবাইলত আহি গৈছোঁ আৰু ইনু SBIটো অপেন কৰি লৈছোঁ। ইনু SBIটো অপেন হোৱাৰ লগে লগে আপুনি দেখা পাব পেজটোৰ তলৰ ফালে আহিলে হেল্পলাইনৰ এটা অপশ্যন। সেই হেল্পলাইনৰ অপশ্যনটোৰ ওপৰত টেপ কৰি দিয়ক। হেল্পলাইনৰ অপশ্যনটোৰ ওপৰত টাচ কৰি দিয়াৰ পাছত আপোনাৰ মোবাইলৰ স্ক্ৰীনত এনেকুৱা এখন পপ আপ উইণ্ড' দেখা পোৱা যাব। ইয়াত কিছুমান SBIৰ ইমাৰ্জেঞ্চি ফোন নম্বৰ দিয়া আছে। ইয়াত আপোনালোকে হেল্পলাইন নম্বৰত কল কৰিব পাৰে। বন্ধুসকল, আপোনালোকে ইয়াত দুটা লিংক পাব। এটা ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ কমপ্লেইন ফৰ আনঅথৰাইজ ট্ৰেনজেকশ্যন। যদি আপোনাৰ কিবা আনঅথৰাইজ ট্ৰেনজেকশ্যন আছে, সেইবিলাকৰ কমপ্লেইন কৰিবৰ কাৰণে আপুনি এই লিংকটোৰ মাধ্যমত যাব পাৰে। আৰু দ্বিতীয়টো হৈছে ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ আদাৰ কমপ্লেইনছ। এইটোৰ ওপৰত গ'লে আপোনালোকে বাকীবিলাক যি ধৰণৰ কমপ্লেইনছ আছে আপুনি ইয়াত কমপ্লেইন কৰিব পাৰিব। যিহেতু আমাৰ কমপ্লেইনটো এটা অন্য কমপ্লেইন, এটা ফেইল ট্ৰেনজেকশ্যনক লৈ কমপ্লেইন, সেইকাৰণে ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ আদাৰ কমপ্লেইনছৰ ওপৰত ক্লিক কৰি দিম। যেতিয়াই ক্লিক হিয়াৰ টু আদাৰ কমপ্লেইনছৰ ওপৰত ক্লিক কৰিম, এটা কমপ্লেইনৰ পেজ ইয়াত খুলি যাব। প্ৰথমতে আপোনাক টাইপছ অফ কমপ্লেইন চিলেক্ট কৰিব লাগিব। যেতিয়াই আপুনি সেইটোৰ ওপৰত ক্লিক কৰিব, এনেকৈ তিনিটা অপশ্যন দিব: ৰেইজ ৰিকুৱেষ্ট, ৰেইজ কমপ্লেইন এক্সিষ্টিং কাষ্টমাৰ, ফাইনেন্সিয়েল কমপ্লেইন। ৰেইজ কমপ্লেইনছ আদাৰ, মোৰটো হৈছে ফাইনেন্সিয়েল কমপ্লেইন, কাৰণ এটা বিল পে'মেণ্ট কৰি আছিলোঁ, সেইটো ফেইল হৈছিলে, সেইকাৰণে ৰেইজ কমপ্লেইন। এক্সিষ্টিং কাষ্টমাৰ, মই অলৰেডি যিহেতু SBIৰ কাষ্টমাৰ, সেইকাৰণে এক্সিষ্টিং কাষ্টমাৰ। ফাইনেন্সিয়েল কমপ্লেইন, সেইটো আমি চিলেক্ট কৰিম। তাৰপাছত আপুনি ৰেইজ ৰিকুৱেষ্ট কমপ্লেইন, ইয়াৰ ওপৰত ক্লিক কৰিম। তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে দুটা অপশ্যন দেখুওৱা হ'ব: ডিজিটেল পে'মেণ্ট অব্লিক ফেইল ট্ৰেনজেকশ্যন, আনঅথৰাইজ ট্ৰেনজেকশ্যন। মোৰটো ডিজিটেল পে'মেণ্ট অব্লিক ফেইল ট্ৰেনজেকশ্যনৰ ভিতৰত পৰে, সেইকাৰণে মই এইটো চিলেক্ট কৰিম। তাৰপাছত আমি ইয়াত ছাবমিট কৰি দিম। ছাবমিট কৰাৰ লগে লগে আপোনাৰ ছেভিং বেংক একাউণ্ট নম্বৰটো ইয়াত লিখিবলৈ কোৱা হ'ব। অকণমান স্ক্ৰল ডাউন কৰিলে ইয়াত আপোনাৰ কেপচা কোডটো এই বক্সটোৰ ভিতৰত লিখি চেণ্ড OTPৰ ওপৰত ক্লিক কৰিবলৈ কোৱা হ'ব। আপুনি সেইটো কৰি দিয়ক। চেণ্ড OTP কৰাৰ লগে লগে আপোনাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আৰু ইমেইল এড্ৰেছ আছে, সেইটোত এটা OTP যাব। সেই OTPটো ইয়াত ভৰাই ভেলিডেট OTPৰ ওপৰত ক্লিক কৰিব লাগিব। ভেলিডেট OTP কৰাৰ পাছত আপুনি ইয়াত দেখা পাব কেটেগৰী অফ কমপ্লেইনছ অব্লিক ৰিকুৱেষ্ট, এইটো আপোনাক চিলেক্ট কৰিব লাগিব। আমি সেইটোৰ ওপৰত ক্লিক কৰি দিম। তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপুনি দেখা পাব এটা দীঘলীয়া লিষ্ট ইয়াত দেখুওৱা হ'ব। ইয়াৰ ভিতৰত আপোনাৰ কোনটো পৰে, ATM ৰিলেটেড হয় নে, ভীম, আধাৰ, SBI ৰিলেটেড নে, আপোনাৰ কিবা ইণ্টাৰনেট বেংকিং ৰিলেটেড, আপুনি চিলেক্ট কৰিব পাৰে। মোৰটো ইউনো ৰিলেটেড, কাৰণ মই ইউনো এপৰ মাধ্যমত বিল পে'মেণ্ট কৰিবলৈ গৈছিলোঁ, সেইকাৰণে ইউনোটো চিলেক্ট কৰিম। ইউনো চিলেক্ট কৰাৰ পাছত আপুনি প্ৰডাক্টছ এণ্ড ছাৰ্ভিচেছ এইটো অপশ্যনত ক্লিক কৰক। তাতেও আপোনাক কেইটামান অপশ্যন দেখুওৱা হ'ব। তাৰ ভিতৰত আপোনাৰ কাৰণে কোনটো প্ৰযোজ্য হয় সেইটো চিলেক্ট কৰি ল'ব। মোৰটো ইউনো বিল পে'মেণ্ট, কাৰণ মই বিল পে'মেণ্ট কৰিবলৈ গৈছিলোঁ, সেইকাৰণে এইটো চিলেক্ট কৰিম। তাৰপাছত আপুনি চাব পাৰে নেচাৰ অফ কমপ্লেইন ৰিকুৱেষ্ট, সেইটো চিলেক্ট কৰিব লাগিব। তাৰ ওপৰত ক্লিক কৰিলে আপুনি দেখিছে আকৌ কিছুমান চাব কেটেগৰী ইয়াত পাব। ইয়াৰ ভিতৰত মোৰ একদম তলৰটো পৰিব ৰিগাৰ্ডিং ভাৰত বিল পে'মেণ্ট ছিষ্টেম। মই ইউনো এপৰ মাধ্যমত গৈ ভাৰত বিল পে'মেণ্ট ছিষ্টেমৰ মাধ্যমত বিল পে'মেণ্ট কৰিব গৈছিলোঁ, সেইকাৰণে এইটো চিলেক্ট কৰিম। আপোনাৰ কোনটো হ'ব আপুনি ইয়াত চালি জাৰি চাব। তাৰপাছত ইয়াত আপোনাৰ 500 কেৰেক্টাৰৰ ভিতৰত এটা মেছেজ লিখিব কোৱা হ'ব। আপুনি সেইটো লিখিব, মানে আপোনাৰ ৰেফাৰেঞ্চ নাম্বাৰ বা কোনটো ডেটত পে'মেণ্ট কৰিছিলে, এইবিলাক যদি মনত আছে আপুনি লিখি দিব। আপোনাৰ ব্ৰিফ ডিছক্ৰিপশ্যন এটা লিখিব, তাৰপিছত ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে লগে ইয়াত কোৱা হৈছে Thank you for getting in touch with SBI. Your request will be forwarded to the department concerned for necessary action. You will have a response from them shortly. On successful registration on the complaint request, you will receive a ticket number. মানে আপোনাৰ যিটো ৰিকুৱেষ্ট সেইটো কনচাৰ্ণ ডিপাৰ্টমেণ্টক ফৰৱাৰ্ড কৰা হৈছে আৰু তেওঁলোকে এইটো চাই আপোনাক ৰেছপণ্ড কৰিব আৰু ছাকচেছফুলি ৰেজিষ্ট্ৰেশ্যনৰ বা কমপ্লেইনটো ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পাছত আপোনাৰ এটা টিকেট নম্বৰ মেছেজৰ মাধ্যমত দিয়া হ'ব। ইয়াৰে 2 বা 3 দিনৰ ভিতৰত আপোনাৰ কেছটো ছল্ভ কৰা যাব। আপোনাৰ যদি পইচা পাবলগীয়া আছে, তেতিয়াহ'লে আপোনাৰ একাউণ্টত ট্ৰান্সফাৰ কৰি দিয়া হ'ব। বন্ধুসকল, এনেকৈয়ে ইউনো SBI মোবাইল এপটো ব্যৱহাৰ কৰি আপুনি যদি SBIত এটা অনলাইন
কমপ্লেইন ৰেইজ কৰিব বিচাৰিছে তেতিয়াহ'লে সহজতে কৰিব পাৰে আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি ইউনো এপত গৈ এটা কমপ্লেইন অনলাইন ৰেইজ কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিছে যদি এই ভিডিঅ'টো পছন্দ হৈছে ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅ'ত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ